Hello everyone, দাদাৰ বিয়া স্পেচিয়েল সেকেন্ড ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি ৰাতিপুৱাই ৰেডি হৈ ওলাই আহিছোঁ গণেশগুৰিত থকা গণেশ মন্দিৰলৈ বুলি। গণেশ মন্দিৰত বিয়াৰ বাবে শৰাই আৰু চাকি দি ওচৰতে থকা হনুমান মন্দিৰতো সোমাই আহিলোঁ। মন্দিৰৰ ভিতৰভাগ যে ইমান বেছি ধুনীয়া নহয়। বহু দিনৰ পৰা ৰৈ থকা বিয়াখন ফাইনেলি পৰহিলৈ হ'বলৈ গৈ আছে। বহুত বেছি এক্সাইটেড হৈ আছোঁ আমি। নহ'মনো কিয় দাদাৰ বিয়া। গতিকে আজি সন্ধিয়া সকলোৱে কইনাৰ বাবে জোৰোণত দিব লগা বস্তু কেইপদ সামৰা যি নীতি নিয়ম আছে সেই নীতি নিয়মত সকলো ব্যস্ত হৈ আছে। আৰু এনেদৰে আমি নতুন কইনা আনিবৰ বাবে ৰেডি হৈছিলোঁ। আৰু এতিয়া আপোনালোকেও চাওক আমি কেনেদৰে কইনাৰ বাবে কি ৰেডি কৰিছিলোঁ। বিয়াৰ ফাৰ্ষ্ট ভিডিঅ'ৰ পৰা ছেকেণ্ড ভিডিঅ' দিয়ালৈ বহুত টাইম লাগি গ'ল। বিশেষ এটা কাৰণত দিব পৰা নাছিলোঁ, তাৰ বাবে চৰি। যদি এতিয়াও আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'টো চোৱা নাই, ইচ্ছা কৰিলে চাব পাৰিব, ইউটিউবতে আছে আৰু মই ডেছক্ৰিপশ্যনত বাৰু ভিডিঅ'ৰ লিংকটো দি দিম। আমাৰ ফালে বিয়াৰ বাবে দৰা নিমন্ত্ৰণ দিয়া এটা নিয়ম আছে, সেয়েহে আজি আমাৰ দৰাক মাতিবৰ বাবেও কইনাৰ ঘৰৰ পৰা মানুহ আহিছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট বিয়াৰ ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। বাই।